লৰুণজ্যোতি গগৈৰ দৰে ব্যক্তি লাজ পাব লাগে, তেওঁলোকে নিজকে অসমীয়া বুলি কয়। আজি কোনেও অসম আন্দোলনৰ পিছত সন্দেহযুক্ত লোকৰ এটা গৰু ভাঙিব পৰা নাই। মই 1,29,000 বিঘা মাটি সন্দেহযুক্ত লোকৰ পৰা মুক্ত কৰি বানা অঞ্চলত উভতাই দিছোঁ। যদি ধন্যবাদ দিব নোৱাৰে নালাগে, সমালোচনা কৰিব নালাগে। অসমীয়া জাতিৰ সত্তা জীয়াই থাকিব লাগে, একৰ কথা আমাৰ মুখ্যমন্ত্ৰী উল্লেখ কৰে। কিন্তু মোৰ এটা প্ৰশ্ন, যদি আপুনি বানা অঞ্চলত উভতাই দিছে তেতিয়াহ'লে পুনৰ সংস্থাপন কিয়? আপুনি কিয় উল্লেখ কৰিছে এই 70 চনৰ আগৰ কথা? আপুনি কিয় উল্লেখ কৰিছে অসমৰ যাৰ 3টা প্ৰজন্ম আছে তেওঁ আবেদন কৰিব পাৰিব? আপুনি কিয় উল্লেখ কৰিছে যে 70 চনৰ আগত অহা যিবোৰ মানুহ আছে সেইবোৰ DC অফিচত গৈ আবেদন কৰক, মাটি পাই যাব? দুখীয়া মানুহ উচ্ছেদ কৰা নাই, যিকেইজন 200 বিঘা 300 বিঘা মাটি লৈ বহি আছে তেওঁলোকক উচ্ছেদ কৰিছে। এতিয়া মোৰ প্ৰশ্ন হৈছে সেইবোৰ মানুহক আকৌ আপুনি মাটি কিয় দিছে? সিহঁত যদি সন্দেহযুক্ত অসমত কি কৰিছে? সিহঁত যদি সন্দেহযুক্ত নাগৰিক তেতিয়াহ'লে বাংলাদেশত কিয় যোৱা নাই? সিহঁত যদি সন্দেহযুক্ত অসমতেই কিয় আছে? এঠাইৰ পৰা আন ঠাইলৈ কিয় গৈ আছে? সিহঁত কেলে থাকি আছে অসমত? এতিয়াও কিয় ৰখি আছে? উত্তৰ দিয়ক।